মই নীৰজৰ খুৰাক হয়। মই খুৰাক হিচাপে কি ক'ম আৰু এতিয়া অসমবাসীৰ মনততো শান্তি লাগিছে ন, মানুহ বদলি মানুহ এটা মৰিছে সেইটোতো ৰাইজে ভালেই পাইছে, কোনো কথা নাই বাৰু। যি নহওক সৰুৰ পৰা যেতিয়া এটা কেঁচুৱা তুলি তালি ডাঙৰ দীঘল কৰে, ডাঙৰ হ'লে এনেকুৱা এটা হ'ব বুলি কোনোতো নাভাবে ন, আমিও ভবা নাছিলোঁ। সেইটো মৃত্যু মানে কি আকস্মিকে হৈছে, ধৰক কৰোঁ বুলিতো কোনেও কৰা নাই ন, পাব্লিকৰ মাজত হৈছে। অকল ইহঁতিয়ে যে মাৰিছে এইটো কথা নাই, বহুত কি কৰিলে এওঁ মাৰিছে বা বেলেগেও মাৰিছে, এতিয়া বহুতে মাৰিছে, অকল এজন মানুহতো এজন মানুহক মাৰিব নোৱাৰে ন। কিন্তু আপুনি সেইটো আকস্মিক বুলি কৈছে, কিন্তু সেইগৰাকী মাতৃও একেই মাতৃ আপোনালোকৰ যেনেকৈ একে মাতৃ নীৰজৰ মাকো মাতৃ এই আজি নীৰজো ধৰি লওক যিজন ল'ৰা যে ঢুকালে আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাজন, তেওঁ কাজিয়া এখন হ'ব বুলি ওলাই অহা নাছিলে, বা আমাৰ ঘৰৰ পৰা নীৰজহঁত ওলাই অহা নাছিলে যে কাজিয়া কৰিমগৈ বুলি। এনেকুৱা এটা সেইটো আকস্মিকে হৈছে, সেইটোতো কৰিম বুলি কোনো ওলাই অহা নাই, তেওঁলোকো ওলাই অহা নাই, ইও ওলাই অহা নাই, নহয় জানো। এইটো তেওঁ ফিছ মাৰ্কেটত ব্যৱসায় কৰে। গৈছে মই ইমান গন্তি কৰি থকা নাই, কেইবাৰ গৈছে। আমাৰ নিজৰ ব্যক্তিগত গাড়ী আছে, আমিতো পেলাই দিব নোৱাৰোঁ। কি জনাইছে নাজনাইছে আমাৰ এইবোৰ দৰকাৰ নাই, তেওঁলোকৰ গাড়ী ভাড়া দিলোঁতে ভাড়া মৰা গাড়ী, গতিকে নিনিয়া নাই। আমাৰ নিজৰ গাড়ী আছে, আমাৰ নিজৰ গাড়ী নিনিম, নিনিম বুলি কোৱা নাই। তেওঁলোকে কৈছে আমাৰ ভাড়া আছে যাব নোৱাৰোঁ, বছ আমাৰ ব্যক্তিগত নিজৰ গাড়ী আছে, আমাৰ নিজৰ গাড়ী দিম। আমিতো গাড়ীখন ডেড বডিটোৰ কাৰণে পেলাই দিব নোৱাৰোঁ, নিজৰ ঘৰৰ গাড়ী আছে, গাড়ী দি লৈ যাম। এইটো পলাই যাব খুজিছিলে বুলি ক'লেতো আমাৰ ঘৰৰ মানুহেতো সেইটো বিশ্বাস নকৰোঁ কেলৈ ইমান প্ৰশাসনৰ মাজত সোমাই থকা অৱস্থাত এটা মানুহ পলাই ভিতৰৰ মাজৰ পৰা ওলাই যাব নোৱাৰে, পলাই যাবতো কেতিয়াও নোৱাৰে। আপোনালোকেও দেখিছে প্ৰশাসনে তাক যেতিয়া সদৰ থানাত বহুৱাই থৈছিলে, শিকলি লগাই পেলাই বহাই থৈছে, আৰু তেনেকুৱা এটা আছামী বুলিয়ে কৈছোঁ, তেনেকুৱা এটা আছামী তেওঁলোকে মাজত সোমাই নিওঁতে বেলেগৰ একো হোৱা নাই, অকল তাৰ হৈ গ'ল। এইটো এটা অদ্ভুত ঘটনা। আমাৰ ঘৰৰ মানুহে সেইখিনি শোক প্ৰকাশ কৰি আছোঁ, কাক ক'ম, কোনে বুজিব। ঘটনাটোক লৈ কি ক'ম আৰু, ঘটনাটো জনসাধাৰণে গম পাইছে ঘটনা হৈছে, আৰু মই ক'বলগীয়া কি আছে আৰু তাত। এতিয়াতো মই ক'লে লাভ নাই, মইতো এতিয়া কৈ লাভ নাই। সকলোখিনিতো আপোনালোকে প্ৰচাৰ কৰিছে, আপোনালোকে দেখিছেই, আৰু মইতো নাই, মই পেচেণ্টহে, মই অপাৰেশ্যন কৰি আছিলোঁ, অপাৰেশ্যনৰ দেখাই আহিছোঁ, খোলাই নাই। গম পাওঁ, ধৰি লওক সিও আঁতৰত থাকে, ময়ো আঁতৰত থাকোঁ। ধৰক মোৰ ঘৰ ইয়াত, তাৰ ঘৰ মাজলৈ, গাঁৱৰ মাজলৈ। নীৰজে মাছৰ ব্যৱসায় কৰিছিলে, ফিছ মাৰ্কেটৰ হ'লচেল গাড়ী আছিলে। সেইটো মই নাজানো, জনসাধাৰণে জানিব পাৰে। পৰিয়ালৰ লোক আপুনি নাজানে? মই ড্ৰাগছ শোষণ নকৰোঁ নহয়, ড্ৰাগছ শোষণ কৰিলেহে মই জানিম। তেওঁ ড্ৰাগছ বিক্ৰী কৰিছিলে, ড্ৰাগছ পেডলাৰ, হয়তো তাৰ এটা ৰেকেট আছিলে, সেইখিনি কথা আপুনি পৰিয়ালৰ লোক আপুনি নিজে নাজানে নেকি? মই নাজানো, মই দেখা নাই নহয়, মই দেখিলে ক'ম, মই দেখা নাই আজিলৈকে ড্ৰাগছ শোষণ কৰাটো। কি মানে বিক্ৰী কৰাটো দেখা নাই। দুৰ্ঘটনাটোৰ বিষয়ে কি ক'ম আৰু, দুৰ্ঘটনাটো হ'লে অসমবাসীয়ে সকলোৱে গম পালে যে এজন ছাত্ৰ সন্থা ল'ৰা ঢুকাইছে, তাৰ বিনিময়ত নীৰজ দাস, সঞ্জু দাস এনেকৈ কৰি কেইবাজনকো কাৰ্য কৰিছে। তাৰপিছত কালি নীৰজ দাসে ঘৰৰ ওচৰত নিজেই প্ৰশাসনক মাতি পেলাই নিজে হাজিৰ হৈছিলে। হাজিৰ হোৱাৰ পাছতো প্ৰশাসনে বাহনিৰ পৰা উদ্ধাৰ কৰিছোঁ বুলি প্ৰশাসনে এইটো সাংবাদিকৰ আগত প্ৰকাশ কৰিছে।